এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? কবি হিমাংশু প্ৰসাদ দাস। শুই পৰা এই চহৰৰ ময়েই জিতা জাকটা ৰমিঅ' আৱাৰা পাগল দিৱানা। বি মাই ভেলেণ্টাইন বুলি ক'ব নিশিকিলো, আমাৰ যে মাথো এটাই আন্দাজ। এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? মই তোমাৰ প্ৰেমিক, ভিক্ষাৰী নহয় মাই ডিয়েৰ। খুচুৰা পইচা এটা পালেই সন্তুষ্ট হোৱা। স্বায়ত্ত শাসনেৰে আমাৰ মন নভৰে, সাৰ্বভৌমত্বৰ দাবীত অচল অটল। সন্ধিৰ পতাকালৈ নহালৈকে চলিয়েই থাকিব মোৰ টেলিফোনিক যুদ্ধ। এটা বিদ্ৰোহী মিছিলৰ সমান উত্তেজনাৰে তোমাৰ হোষ্টেলৰ সন্মুখেৰে বন্ধুৰ সৈতে মোৰ পায়চাৰী অভিযান। কলেজৰ ৱাল, ডেস্ক, ব্লেকবোৰ্ড সকলোতে লিখি থম শ্লোগান, হিমাংশু এণ্ড হিমাদ্ৰী মেড ফৰ ইচ আদাৰ। পাৰ হৈ যোৱা বাটত তুমি উভতি নাচালেও তোমাকেই শুনাই কম, এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? আৰু দক্ষ প্ৰশাসকৰ দৰে তুমি দমন কৰি আহিছা মোৰ গণতান্ত্ৰিক অধিকাৰ। কঠোৰ হাতেৰে মোহাৰি দিছা ভাল পোৱাৰ স্মাৰক পত্ৰ। তোমাৰ তীক্ষ্ণ শব্দৰ লাঠি চাৰ্জেৰে ব্যৰ্থ কৰিব বিচাৰিছা মোৰ সমস্ত ইমোচনেল ষ্ট্ৰেটেজি। কলেজ কৰিডৰত মোক দেখি তোমাৰ চেহিলি কেইজনে কৰা ফিচিঙি মই সহ্য কৰিছোঁ কন্দুৱা গেছৰ প্ৰতিৰোধ। সিদিনা তোমাক কাৰ জানো বাইকৰ পিছত দেখি পেটলৈ মোৰ ভাত নোযোৱা হ'ল, যদিও বা মই জানো মেংগো ফ্ৰুটি খুৱাই তুমি নাহা মোৰ ভোক হৰতাল ভংগ কৰিবলৈ। এনে লাগিছিল ৰাস্তাত টায়াৰ জ্বলাই যেন ঘোষণা কৰি দিম ৪৮ ঘণ্টীয়া চকা বন্ধ। তোমাৰ প্ৰেমিক মই শুনিবলৈ নাৰাজ এনে বকৱাচ ভাষণ। আমি ভাল বন্ধু হৈ থাকিব পাৰোঁ। স্বায়ত্ত শাসনৰ কোনো প্ৰয়োজন নাই, সাৰ্বভৌমত্বৰ দাবীত অচল অটল। তোমাৰ হৃদয় সদনত গৃহীত নোহোৱালৈ মোৰ ভাল পোৱাৰ প্ৰস্তাৱ, তোমাৰ মন আকাশত নুৰালৈ কলিজাৰ ৰঙেৰে বোলোৱা মোৰ প্ৰেমৰ পতাকা, পঞ্চবাৰ্ষিকে নহয় জীৱনজোৰা পৰিকল্পনাৰে সামৰি নোলোৱালৈ মোক তোমাৰ সতে এবাৰ দুবাৰ নহয় হেজাৰ বাৰ কম, ভাল পাওঁ তোমাক। বি মাই ভেলেণ্টাইন বুলি ক'ব নিশিকিলো, আমাৰ যে মাথো এটাই আন্দাজ। এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি?